So guys, good morning. Yeah. Good morning. guys, তিনটা সাইত্রিশ গুড মর্নিং মানে কি কবি আর কেমন লাগছে কে ঘন্টা ঘুমাইছে তই 10 মিনিট গাইজ নোকোৱা মানে কেম্বা লাগছি মানে টোপনি হোৱা নাই এই চবতকৈ বেছি কোনে ঘুমাইছে জানানে এই মেছে দেখো ঘুমাইছি লগ পালোঁ সেই 10টা বজাৰ পৰা ঘুমাইছি এতিয়া 3:30 উঠছি ট্ৰেইনত মানে খাই লৈছে খাই পেলাই পুৰা ঘুমাইছি আৰু উঠা নাই গাইজ মানে আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ দে এই পামে আৰু বেছি টাইম নাই এই কিমান আছে আৰু 1.5 ঘণ্টা আৰু 1.5 ঘণ্টা আছে পামে আৰু এটাই কাপোৰ লৈ গৈছে ৰ হা তো গাইজ চাহ পৰে এতিয়া পাচ্ছি 3:48 আৰু আমি নুমচু কিবা খাবাক গেলি ষ্টেচনত এইটো গাইজ গাড়ীখন ৰখলাকে আৰু ই ললাকে কি লৈছে কি লৈছে কি লৈছে কি লৈছে কি টকা হৈছে আমি খাম ৰ গাইজ আৰু এইফালে আমাৰ ৰাজীৱে লাগিছে ফটোশ্বুটত এইটো কি ষ্টেচন বৰ্ধমান নেকি বৰ্ধমান ষ্টেচন বোলে গাইজ আজি ফটো মাৰে ফটো মাৰে গাইজ চাহপাতৰ ষ্টেচনটো বহুত ডাঙৰ আছে মই বেগটো অলপমান দেখা দিছোঁ আপোনালোকক তো গাইজ চাহপাতে আপোনাৰ আমাৰ নীৰৱে খাই আছে এই ৰাজদীপ কি ল'লোঁ আৰু আমি কিবা এটা লওঁ ৰ গাইজ এইটো ভোক লাগছি কিবা এটা লৈ লওক গাড়ী ষ্টাৰ্ট দিলাকে গাইজ কিবা এটা ষ্টেচন পালোঁ এতিয়া মানে কি হাওৰা ষ্টেচন পামে আৰু অলপমান আছে এইটো এটা কি বা এইটো কিবা এটা ষ্টেচন গাইজ এই গাইছে গাড়ীখন চাওকচোন এই জুম কৰি দিছোঁ ৱাও আৰু এইটো থাক গাইজ ৱাও মজা লগা আছে এইটো গাইজ বাছ চুৰুৱাতে গাইজ লগ পাইছোঁ আগত ষ্টেচনত গাইজ ফাইনেলি আহি পালোঁ আমি দা হাওৰা জংচন কেনে লাগছে এতিয়া ক'ত যাবি ওলা ওৰ পৰা গাইজ ওৰ পৰা ওলাই লওঁ এই মস্ত মানুহ গাইজ মানুহ বহুত আছে তই ওলাই গাইজ মানুহ চাব পাৰে কিমান আছে আৰু গাইজ বাহিৰত ওলাই আহিলোঁ আৰু দেখা পালোঁ এইফালে আমাৰ ইণ্ডিয়া পতাকা উৰি আছে তো গাইজ চাব পাৰে ৱেলকাম টু নিউ কেব আৰু গাইজ চাব পাৰে ইয়াতে গাড়ী ৱাও ये तो बस शुरुआत है गाइस आगे आगे देखो होता है क्या जय हिंद जय भारत वाव ये मजा बेले घूरिছে बेले घूरिছে আৰু গাইস ইয়াতে মানে সব প্ৰায় ভাগ এতিয়া যাইছো গাইস আমি হাওৰা ব্ৰিজ চাহ পাৰে ৰাতিপুৱা হৈছে এতিয়া 5:42 হ'ল মানে এই হ'ব 6টাই বাজিব আৰু আপোনালোকে চাহ পাৰে কি মজা লগা আছে পৰিৱেশটো অলপ অলপ ৰ'দ দিছে আৰু বিল্ডিংকেইটা চাহ পাৰে গাইছ কি আল্টিমেট লগা আছে বে আৰু বৰ্তমান আমি যাইছোঁ এতিয়া বৰ্তমান গাইছ হাওৰা ব্ৰিজৰ ওপৰত তো এটা আহিছে এইফালে আৰু গাইছ চাহ পাৰে কি আল্টিমেট লগা আছে বৰ্তমান গাইছ আহি পালোঁ আমি হাওৰা ব্ৰিজ এইখনে হৈছে ৱেলকাম টু কলকাতা ৰবীন্দ্ৰ সেতু কেনে একদম নে গাইছ একদম মজা লাগছে কিন্তু আৰু গাইছ পৰিৱেশটো চাওক না কি মজা লাগিছে ৰাতিপুৱাই এই নকওঁ আৰু বেলেগ ভাইবছ একদম মজা লাগছে এটা খালি যাব ফাইনেলি গাইছ আমি আছোঁ হাওৰা ব্ৰিজৰ ওপৰত আৰু এইফালে নীৰৱ ৰাজদীপ এইফালে ৰাকেশ আছে আৰু গাইছ এইটো হৈছে গংগা নদী তো ৰাতিপুৱা মানে গাইছ এনেকুৱা ফিল পাইছোঁ আহি পেলাই কি কম আৰু এটা বতাহ চলি আছে কি আল্টিমেট লাগছে যিহেতু গাইছ ইয়াতে আছোঁ অলপমান ফটো তুলি হ'লে লগ পাইছোঁ আপোনালোকক দে আৰু গাইছ চাব পাৰে আপোনালোকে ইয়াতে মানে চব মানুহে মানে ফটো চটো তুলি আছে অলপমান
আৰু আপোনালোকে চাব পাৰে কি মজা লগা আজি ৰাতিপুৱা উঠি কি এই পৰিৱেশ পাইছোঁ আৰু চাই লওক আৰু বেছি নকওঁ মানে ধাৰ আছে কিছু আৰু বৰ্তমান ইয়াতে পাইছে গাইজ কি বুলি কয় ইয়াতে ফটো তুলি আছে আৰু মই আছোঁ ইয়াতে গাইজ মানুহে চাই যাইছে বাদ দিয়া ইগন'ৰ কৰ আৰু ফটো তুলি আছে পূৰা চালত আৰু বৰ্তমান গাইজ আমি যাই আছোঁ এতিয়া খোজকাঢ়ি হ'লে মানে ৰাকেটা উঠাইছে আমি এতিয়া যাই আছোঁ চাব পাৰে গাইজ পুৱা মজা লাগছে কিন্তু একদম আৰু চালিয়া লগা চালিয়া ইয়াতে দুখনমান ফটো উঠি ল'লোঁ গাইজ এতিয়া পূৰা চেল মোৰ পিছফালে চাব পাৰে গাইজ কিমান আছে আৰু এইবিলাক গাই হেৰি চাক গাইজ বাছ কলকাতাৰ গাড়ীগিলা এনেকুৱা কলকাতাৰ গাড়ীগিলা গাইজ ভাঙা চিঙে বেলেগ নাই আৰু তো এতিয়া আমি যাই আছোঁ তাৰে ৰুমুক গেলি গাইজ পূৰা ভাল লাগছি বলক ৰুমুক যাই হ'লে লগ পাই আছোঁ গাইজ ফাইনেলি আমি আহি পালোঁ জেগাটো আৰু মানে গাইজ আহি পেলাই মানে ফ্ৰেছ হৈ ল'লোঁ পূৰা গা চা ধুই ল'লোঁ আজি দুইদিন মূৰত গা ধুই না 2 দিন মূৰত গা ধুইছোঁ পূৰা এই চ'চ মাছ ধৰে কেনে লাগছি ভালে লাগছে নহয় এনেই ফ্ৰেছ হৈ কেনে লাগছি এতিয়া আমি যাই আছোঁ তোৰ খাবা গাইজ যিহেতু বিদ্যা গাইজ কালি ৰাতিৰ পৰা আকৌ খাৱা নাই বিদ্যা ওচকানত ধৰিছোঁ কালি ৰাতিৰ পৰা আকৌ খাৱা নাই ই 5 ৰাতি এটা পেটিছ খাইছিল আমি আকৌ খাৱা নাই ই মানে পেট চেট কেম্বা কৰি দিছে এটা পেটিছ খাই হ'লে আৰু আমি তেনে আকৌ খাৱা নাই ইও হাসি ৰাজদীপ আৰু মই খানা গাইছ তো এতিয়া যাই আছোঁ কিবা এটা খাই লওঁ গাইছে কি ভোক লাগছে তোক ক'লোঁ গাইছ কালি বাৰু ঘুমাও না আমি বিদ দিয়া কালি আধা ঘণ্টা সোমাইছোঁ ৰাতি আমি ই গাইছ 10টাৰ পৰা সোমাইছি পুৱা 7টা বজাত উঠছি 5টা বজাত আমি আহি পাইছোঁ ষ্টেচন কোনখন গাইছ এতিয়া মানে হোটেলত যাই ল'ব তাৰপিছত গাইছ দে আৰু গাইছ এইফালে লৈছোঁ ভাত এইফালে দালি চব্জি আৰু তাৰপিছত মাছ গাইছ খাই লৈ লগ পাই আছোঁ খাই লওক ফাইনেলি মানে আমি ভাত চাত খাই লৈ ৰাকেশ কেনে লাগিল মজা লাগিলে মোৰো কিন্তু মজা লাগছি গাইছ খাই হ'লে এফালে ৰাজদীপ আছে সুধি কেনে লাগছি প্ৰথমতে ই মানে কেম্বা হৈছিলে ভাল লগা নাই কিন্তু যেতিয়া খালা ভাল লাগছে চাই ভাল লাগছে এতিয়া যাই আছোঁ ৰুমত গ'লে গাইছ যি ৰুম গ'লোঁ আৰু আপোনালোকৰ ৰুমটো দেখাই নাই যাহালে দেখাই আছোঁ আগফালৰ পৰা ভালকৈ ৰুম দেখাই আছোঁ তবলক গাইছ যাই ৰুম গ'লি তো গাইছ আৰু আহি পালোঁ হোটেল ৰুম মানে আপোনালোকতো ৰুম টুৰটো দেৱাই নাছিলোঁ মানে আহি পালোঁ জাষ্ট হোটেল ৰুমটো তো আপোনালোক দেখাই দিওঁ কি আছে ইয়াতে তো বাপা ঘুমি আছে তো গাইছ এইটো হৈছে ৰুম আৰু চাব পাৰে ইয়াতে এখন বিচনা আছে 2টা থাকিব পাৰে আৰু এইটো এটা সৰু আছে টিভি আৰু চাব পাৰে ইয়াৰ পৰা এটা মজা ভিউ দেখা পায় গাইছ মানে কি ক'বি আৰু ভাল লাগছে ৰুমটো আৰু এইফালে আছে বাথৰুমটো দেখা দিওঁ আপোনালোকৰ আগত গাইছ এইটো বাথৰুম চাব পাৰে আইনা আৰু এটা আছে গাইছ ফাৰ্ষ্ট টাইম ভাবিছোঁ মানে কি হৈছে মানে এতিয়া মই ফাৰ্ষ্ট টাইম ভাবিছোঁ দিয়া কৈছোঁ মানে হাগাবলৈ নাই দেখোন কেনে লাগে আপোনালোকে হাগিনে বাকী এইটো ঠিকে আছে চাব পাৰে পানী চানী চাবান তাবান চব আছে গাইছ মানে আমি আনিছোঁ এইটো তো এইটো হৈছে হোটেল ৰুমৰ আজি তোৰ তো কেনে হোটেল ৰুমটোত আৰু গাইছ এইটো হোটেল ৰুমত পৰছি আমাৰ 900 টকা আমি গাইছ এতিয়া ঘুমাওঁ মানে বহুত মাথা বিষাইছে যিহেতু কালি ট্ৰেইনত ঘুমোৱা নাছিলোঁ তো গাইছ এতিয়া ঘুমাওঁ ৰাতি লগ পাই আছোঁ ডাইৰেক্ট এতিয়া বাজি গ'ল 6টা আমি বোলো অলপমান ফ্ৰেছ হৈ ল'লোঁ যিহেতু গাইছে তামান ঘুমাইছোঁ বহুত ঘুমাইছোঁ আৰু 12টাৰ পৰা ঘুমাইছিলোঁ এতিয়া হৈ গৈছে ডাইৰেক্ট 6টা বাজি গাইছ 5:30টাত উঠছোঁ আৰু এইটো চাব পাৰে ৰুমটো আপোনালোক দেখাই দিলোঁ তো এতিয়া যাই আছোঁ আমি বাহিৰত গাইছ ৰেডি হৈ লওঁ তো একেলগে বাহিৰত লগ পাইছোঁ কিবা এটা খাওঁ ভোক লাগছি তো লগ পাইছোঁ গাইছ বাহিৰত গাইছ আমি মানে এতিয়া ওলাই আছোঁ বাহিৰত বহুত থাকলোঁ ৰুমত ইচ্ছা নাই থাকবে সেইকাৰণে বাহিৰত ওলাই আছোঁ অলপমান কেনে লাগছি গাইছ যি ঘুমাইছোঁ কিন্তু আপোনালোক কৈছোঁ অলৰেডি মই বহুত ঘুমাইছোঁ আৰু চাব পাৰে এখন গেট গণেশ পূজা গাইছ হেপী গণেশ পূজা চবকে আহি আছে দুৰ্গা পূজা মানে কলকাতাত অলপ দুৰ্গা পূজাৰ ভাইবছটো আছে গাইছ সিহঁতে যিহেতু বহুত ডাঙৰ হয় না সেইকাৰণে দুৰ্গা পূজা মানে কলকাতা গাইছ অলপ ভাইবছটো আছে কিন্তু না হয়নে আৰু চিটিখন কেনে লাগছি বেয়া লগা নাই গাইছ তথাপিও সেই আৰু আমাৰ ৰঙিয়াত থকা আন লাগছি ৰঙিয়াখন অলপ বেছি উন্নত গাইছ এইটো ভাল লাগছে কিন্তু
এতিয়া গাইছ কিবা খাব যাই আছোঁ ৰ কিবা এটা খাওঁ গাইছ আমি ঘূৰি আছোঁ ইয়াতে অলপমান এনজয় কৰিছোঁ মানে গাইছ আমি বিচাৰি আছোঁ এখন কিবা ফাষ্ট ফুডৰ দোকান নাই গাইছ নাই আমাৰ ৰঙিয়াৰ দৰে হ'ব নোৱাৰে আমাৰ গাঁৱৰ দৰে হ'ব নোৱাৰে গাইছ আমাৰ চকুতে গাইছ বুন্দাৰ দোকান পাই ইয়াতে নাই কিমান দূৰ আহিলোঁ গাইছ এখন দোকান বেছি নাপালোঁ কি কবি তই ঘৰত দৰে হ'ব নোৱাৰে অঁ আমাৰ গাঁৱে বেছ চকত ওলাই আহিবি গাইছ আমাৰ কি খাবি সেইটো সেই লাগব খাবি এখনে হৈছে আমাৰ হোটেল অৰ্চিড হোটেল ৰেষ্টুৰেণ্ট গাইছ এখন পুরো চাব পাৰে কি দীঘল পুরো কেঁচা লাগা অৰ্চিড হোটেল গাইছ কিবা এটা খাই লওঁ ৰতে হোটেলখনতে আমাৰ হোটেলৰ তলতে আছে মানে খাই লওঁ ঘূৰি ঘূৰি এইটো ল'লোঁ এইটো খাই চাওঁ কেনে লাগে এইবাৰ লৈছোঁ এই মিঠাই এটা এইটো খাই লওঁ এইটো কেনে লাগছে ভাল লাগছে কেনে লাগছে লৈছোঁ এটা লাচ্ছি এইটো খাই লওঁ এই গাছ খাওঁ দে আৰু মানে ভোক লাগছে না এইবিলাক খাই থাকোঁলে যিহেতু গাইছে বেলেগ দোকান চোকান নাই এতিয়া বগৈ আছোঁ চিৰি এটা এটা খাই যাই আছোঁ ৰুমত গেলি अच्छा CCTV कैमरा लग रहा है देखो हम खा रहे हैं कॉर्न अभी जब हम जा रहे हैं अपने रूम पे तो चलो कैसा अपना हमारे सीधा रूम रास्ता तो हमारे मुझा पानी वाला दूध है पापा फुल ऐसे ना मैं रूम ले से বৰ্তমান আমি যাই আছোঁ এতিয়া ভাত খাবাক গেলি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এইফালে নীৰৱ আছে ৰাজদীপ আছে কি খাবি তহঁতে কি ভাত খাবি মাছ আৰু ভাত তোৰ কি খাইগা মাছ ভাত এই মই গাইছ নিৰামিষ খাম দে এইগিলাখান নাখাওঁ আৰু গম পাইছি নে এতিয়া যাই আছোঁ হোটেলত গেলি তাতে এই আমাৰ কাষতে এখন হোটেল আছিল কিন্তু বন্ধ এই আৰু অলপ যাব লাগিব গাইছ 500 মিটাৰমান খোজ কাঢ়িব লাগে এই গাড়ী গাইছ কাষেদি লৈ যায় গাড়ীখন ইয়াতে এই হোটেল লগ পাইছোঁ আৰু মানে হোটেল আৰু এইফালে লৈ লৈছোঁ ৰাজ্যীয় ভাত औ सर কি লৈছে ইয়াতে চব্জি দালি আৰু গাইছ আমলেট দিছোঁ আমলেট আছে ৰাকেশ না কিয় কান্দবো এই আৰু বেছি টাইম নাই খাই লওঁ ৰ সিহঁতে আমলেটটো বনাইছে অহা নাই মাছ নাই আমলেট আচ্ছা এই আমলেট আগে আমলেট আগে বৰ্তমান আমি পুৰা খানা চানা খাই আহি গ'লো এতিয়া যাই আছোঁ ৰুমত গ'লে গাইছ মজা লাগছে কিন্তু খাই কেনে লাগছে চোন তই ভাল লাগে না এই তই জানা গাইছ মানে আচ্ছা থা বৰ আচ্ছা হয়নে নহয় ভাল লাগছে আমি খালোঁ আমলেট আপোনালোকে দেখা পাইছি ভাল লাগছে শুনা ভাল লাগছে মানে খানাটো সিমান এটা মানে জ্বালা মছলা নাই একদম নৰ্মেল আৰু খাব পাৰি ভাল লাগছে এতিয়া আমি যাই আছোঁ ৰুমত গ'লে গাইছ ৰুমত লগ পাই আছোঁ অলপমান ৰাতিটো বেয়া নালাগে ভালে লাগে ৰুমত লগ পাইছোঁ গাইছ ফাইনেলি ভাত চাত খাই পালোঁ হোটেল ৰুম আৰু এটা বহি গৈছোঁ গাইছ মোবাইল চাই আছে গাইছ বহুত কষ্ট হ'ল আজি দিনটো তো আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো আজিলৈ বাই বাই কালি লগ পাই আছোঁ আৰু এটা ব্লগৰ সৈতে বাই বাই গাইছ